জয় তাং দেবী চামুণ্ডে জয় ভূতাপহারিণী ওম জয় তাং দেবী চামুণ্ডে জয় ভূতাপহারিণী সর্বগতে দেবী কালরাত্রি নমস্তুতে জয়ন্তী মঙ্গলাকালী ভদ্রকালী কপালিনী দুর্গা দিবস সমাধাত্রী সহস্রাধা নমস্তুতে। শ্রদ্ধার এই সভার সভাপতি মোৰ জ্যেষ্ঠ ছাত্রী মোহন চন্দ্র কলিতাদেৱ, এই অনুষ্ঠান সাৰ্বজনীন কালী পূজাৰ সন্মানীয় সভাপতিদেৱ, আজি যি বাৰ্ষিক মুখপত্ৰ মা শ্যামন্তিকা, এই মা শ্যামন্তিকাৰ উন্মোচক ডাক্তৰ কমলদেৱ গোস্বামীদেৱ, উপস্থিত আমাৰ এই অঞ্চলৰ মোৰ জ্যেষ্ঠ ভাতৃ ৰমেশ চন্দ্ৰ কলিতাদেৱ, সুপ্ৰকৃতি সাৰ্বজনীন দুৰ্গোৎসৱ কমিটিৰ সাধাৰণ সম্পাদক অমূল্য ঠাকুৰদেৱকে প্ৰমুখ কৰি শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ, মই বিগত দিনবিলাকত মোৰ ক্ষেত্ৰ বেলেগ, সৰুৰ পৰাই বিভিন্ন ক্ষেত্ৰত বিভিন্ন সমাজত বিভিন্ন ক্ষেত্ৰত কাম কৰি আহি আছো। বিগত সময়খিনিত মই বহুত সভা সমিতিত বিশেষকৈ আমাৰ ধৰ্মীয় যিবিলাক অনুষ্ঠান, হিন্দু ধৰ্মীয় যিবিলাক অনুষ্ঠান, এই ধৰ্মীয় অনুষ্ঠানবিলাকত এটা কথা বাৰে বাৰে উল্লেখ কৰি আহিছো যে আমি পূজা, যিকোনো পূজা আমি কৰি আছো। পূজা আমাৰ নিজৰ উৎসৱ সকলোৰে, কিন্তু উৎসৱ সকলোৰে হোৱাৰ পিছত উৎসৱটোত আমি ইমান গুৰুত্ব দিওঁ যে আমাৰ পূজা ভাগ পিছ কৰি ৰৈ যায়। কিহৰ কাৰণে আমি পূজা ভাগ কৰি আছো, সেই পূজাখন কৰাৰ উদ্দেশ্য আমি হৃদয়ঙ্গম কৰিব নোৱাৰো। কিয় পূজা কৰি আছো, আমি কিহৰ কাৰণে পূজা কৰিব লগা হৈছে? দুৰ্গা পূজাই হওক, লক্ষ্মী পূজাই হওক, কালী পূজাই হওক, সৰস্বতী পূজাই হওক, বা যিকোনো পূজা, বিশ্বকৰ্মা পূজাই হওক, যিকোনো পূজা আমি কিহৰ কাৰণে কৰি আহি আছো, এই কথাখিনি আমি হৃদয়ঙ্গম নকৰা হৈছো। পূজা কৰা কামটো কেৱল পূজাৰীৰহে যেন এনেকুৱা এটা দায়িত্ব তেওঁলোকৰ কাৰণে এৰি দি চাকি বন্তি গছি জ্বলাই আমাৰ কাম শেষ, ভোটটো লৈ তাৰপিছত আমাৰ কাম শেষ, এনেকুৱা এটা পৰ্যায় আহি গৈছে। এনেকুৱা এটা পৰ্যায় আৰু আহি গৈছে যে মন্দিৰবিলাকত আজি দবা বজোৱা মানুহ নোহোৱা হৈছে। ইলেক্ট্ৰিকৰ জৰিয়তে দবা বজাব লগা হৈ গৈছে। আমাৰ ধৰ্মটোৰ প্ৰতি যিটো মতি, ধৰ্মৰ প্ৰতি যিটো আকৰ্ষণ, ধৰ্মৰ প্ৰতি যিটো আনুগত্য, এই আনুগত্যটো নোহোৱা হৈ গৈছে। আৰু সেইকাৰণে বিগত দিনবিলাকত মই বাৰে বাৰে এই কথাটো কৈ আহিছিলো যে আমি এই কথাখিনি ৰাইজে যাতে হৃদয়ঙ্গম কৰিব পাৰে যে আমি পূজা কিয় কৰিব লাগে, পূজা কৰিলে কি হয়। এই কথাখিনিৰ কাৰণে আমাৰ বেলেগ ধৰ্মৰ যি অভিজ্ঞ মানুহ, ধৰ্মৰ অভিজ্ঞতা থকা মানুহ মাতি আনি আমি সেই কথাখিনি ৰাইজক বুজোৱাৰ চেষ্টা কৰিব লাগে, যাতে ৰাইজে সেই কথাখিনি বুজি প্ৰকৃত পক্ষত ধৰ্মটো ৰক্ষা কৰি কাৰণে আগবাঢ়ি যায়। আৰু সেই কাৰণে হয়তো আজি আমাৰ পুলেন আছে সম্পাদক, পুলেনে এই কথাখিনি জানি কি কৰিছে, ধৰ্মালোচনী সভা এখন সৰুকে ইয়াতে সোমাই দিছে, তাতে আৰু আলোচক হিচাপেও মোকেই মাতিছে। মই কি আলোচনা কৰিম? ধৰ্ম কথা। এতিয়া ধৰ্মৰ কথা আলোচনা যদি কৰিবলগীয়া হয়, ভাল মানুহ মাতিব লাগিছিলে, কিন্তু কথা হ'ল তেওঁ ভাবিলে মোৰ মুখৰ কথাটোৰ ওপৰত ভিত্তি কৰি যে এখন এনেকুৱা এটা ধৰ্মালোচনী সভা হওক যে তেখেতকে মাতো। মই ধৰ্মৰ অভিজ্ঞতা থকা পণ্ডিত নহয়, মই ধৰ্মৰ দিক নিৰ্ণায়কো নহয়, মানুহো নহয়। যিয়েই নহওক, আৰম্ভণি এটা কৰা হৈছে। আমাৰ পূৰ্বক্ষেত্ৰী যি সাৰ্বজনীন দুৰ্গা উৎসৱ হয়, আমাৰ দুৰ্গা পূজা বাগেশ্বৰীত, তাতে ধৰ্মালোচনী সভা থাকে। আজি যিমান মানুহ উপস্থিত আছে কিমান মানুহ তাতে উপস্থিত নাথাকে। আমি ইচ্ছা নকৰো, আজিও আমি
দেৱালী হওক, দেৱালী উপলক্ষে আমি বম ফুটাই আছো, ফুটাবও লাগিব। ভূত প্ৰেত পিশাচ এইবিলাক আমি আঁতৰ কৰিবই লাগিব। আজি বৰ অমাৱস্যা, বছৰৰ আটাইতকৈ আন্ধাৰ দিন আজি। এই আন্ধাৰ দিনতে আমি ভূত প্ৰেত পিশাচ এইবিলাকৰ হয়তো লম্ভিব পাৰে। আমাৰ শ্মশানত পূজা হ'ব অলপ পাছত। তো এই ভূত প্ৰেত পিশাচ এইবিলাকক দূৰ কৰাৰ কাৰণে আমি দুই এটা বমো ফুটাব লাগিব। এতিয়া কথা হ'ল আমাৰ মূৰ্তি, আমি কি মূৰ্তি আগবাঢ়িছো সেইটো কাৰণত ফুটাইছো নে? আমাৰ ধৰ্মৰ প্ৰতি মতি আছে নে? বেয়া পাব নালাগে। এই সময়তো তাতে বা ইয়াতে আমি কি কৰি আছো, বম ফুটাই আছো। এইটো হ'ল ধৰ্মৰ প্ৰতি মতি নহয়। এই ধৰ্মৰ প্ৰতি যিটো মতি থাকিব লাগে এইটো আমাক থাকিব লাগিব। বেয়া পোৱা কথা নহয় এই কথাটো। বেলেগ ধৰ্মত চাব, বেলেগ ধৰ্মত কি হয়, হাজাৰ হাজাৰ লাখ লাখ মানুহ হয়, কোনো বিশৃংখলতা নাই। আৰু আমাৰ যদি হাজাৰৰ কথাই বাছিলো, সহ যদি হয় কি হব, উশৃংখল। বিশ্বকৰ্মা পূজাৰ আপুনি যাব নোৱাৰে। বিশ্বকৰ্মা পূজাটো ইমান উশৃংখল, তাতে ধৰ্ম, হিন্দু ধৰ্মৰ উপাস্য দেৱতা বিশ্বকৰ্মাক আমি পূজা কৰি আছো, সেইটো নহয়। দুৰ্গা পূজাত কেৱল দুৰ্গা দেৱীক আমি পূজা কৰিব লাগে, প্ৰতিমা এখন বনাব লাগে, আমাৰ ধুম উঠে, বেয়া কথা নহয়। নতুন কাপোৰ দুইজন লোৱাটো বেয়া কথা নহয়, কিন্তু দুৰ্গা পূজা মানে কেৱল দুইজন নতুন কাপোৰ নহয়। দুৰ্গা পূজা মানে কেৱল এটা বেলুন, এটা তেতিয়াহ'লে আমাৰ কিন্তু উন্নতি নিশ্চিত। আমি ধৰ্মৰ প্ৰতি ভীৰু হ'বই লাগিব, ধৰ্মক মানিবই লাগিব। আৰু ধৰ্মক যদি নামানো, ধৰ্মইও আমাক নামানে অৱস্থা, আমাৰ হিন্দু সমাজৰ অৱস্থা আমি সকলোৱে সেইকাৰণে দেখা পাইছো, সদায় গতি কৰি আছে তলৰ ফালে। বেলেগ ধৰ্মক চাব, তেওঁলোকে ধৰ্মক ইমান ধুনীয়াকে পালন কৰে, তেওঁলোকৰ ভালখিনি আমি গ্ৰহণ কৰিব লাগিব। বেলেগ ধৰ্মৰ যিটো ভাল সেইখিনিও আমি গ্ৰহণ কৰিব লাগিব। তেওঁলোকে লগ লাগি চব ধৰ্ম ধুনীয়াকে ধৰ্মটো পালন কৰে, আৰু এই কাৰণে তেওঁলোকৰ চাবচোন ধনে জনে সকলো ফালৰ পৰা তেওঁলোক উন্নত হৈ গৈছে, আৰু আমি তলৰ ফালে গতি কৰি গৈছো। গতিকে ৰাইজ, মই বিশেষ নকৰো, মংগলা কালিয়ে মংগলময়ী কালী মায়ে আমাৰ সকলোৰে মংগল কৰক। সকলোৰে বিধি বিধান আছে পালন কৰি মন্ত্ৰৰ যিটো উচ্চাৰণ, মন্ত্ৰ যিটো আছে সেইটো আমি শ্ৰৱণ কৰিব লাগিব। দুৰ্গা পূজাত গৈ ধুনীয়া কাপোৰ পিন্ধি যাম, বেয়া কথা নহয়। সন্দীপাত আমি শ্ৰৱণ কৰিব লাগিব, সেইকাৰণে ৰাইজক অনুৰোধ জনাইছো। আৰু কালিমাৰ ৰূপ, কালিমা মংগলময়ী ভাতৃ আমাক পালন কৰে। কালিমা হ'ল আমাৰ আই মাতৃসকল, কালিমাৰ ৰূপ হ'ল আমাৰ আই মাতৃসকল। গতিকে আই মাতৃসকলৰ হাততে সকলো ক্ষমতা আছে। যেনেকে ৰুদ্ৰমূৰ্তি ধৰি দশম মহা অৱতাৰৰ এটা ৰূপ কি, কালিমা একদম ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি আগবাঢ়ি গৈ তেওঁৰ পতি মহাদেৱকো গছকি ওলাই যাব খুজিছিলে। তেনেকুৱা ৰূপ কেতিয়াবা আই মাতৃসকলে ধাৰণ কৰিব লাগিব, তেতিয়াহে সমাজখন ভাল হ'ব। সকলো শক্তি সমাজখন ধুনীয়াকে আগবঢ়াই নিয়া, আমাৰ পৰিয়ালটো আমাৰ সমাজখন ওপৰলৈ নিয়াৰ ক্ষেত্ৰত মহিলা আই মাতৃসকলৰ কিন্তু গুৰুত্ব অপৰিসীম। আৰু সেইকাৰণে আমি কালী পূজা কৰি আছো। আপোনালোকে আপোনালোকৰ সন্তান, আপোনালোকৰ পতি সকলোকে শুদ্ধ পথত আনিব লাগিব, আনি সমাজখন ওপৰলৈ লৈ যাব লাগিব। আৰু কেতিয়াবা যদি তেওঁলোকে শুদ্ধ পথত নাহে, ৰণচণ্ডী মূৰ্তি ধাৰণ কৰি আমাৰ সকলোকে কিন্তু সংহাৰ কৰাৰ ক্ষমতা যিটো আছে, সেই ক্ষমতাও আই মাতৃসকলৰ হাতত আছে। গতিকে সেই আই মাতৃসকল আপোনালোকে আপোনালোকৰ ঘৰ আৰু সমাজখন শুদ্ধ ৰূপত আগবঢ়াই নিয়াৰ কাৰণে এই পূজাৰ আজিৰ তাৰিখতে প্ৰতিজ্ঞাবদ্ধ হ'ব বুলি আশা কৰি মই ৰাইজৰ মংগল কামনা কৰি কথা শেষ কৰিছো। ওম সৰ্বমংগল মংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰম্বকে গৌৰী